নাৰায়ণপুৰত কেন্দ্ৰীয় মুগা গৱেষণা কেন্দ্ৰ আছে। তাৰ পৰা কণীখিনি গুৱাহাটীলৈ পঠাই দিয়া হয় আৰু গুৱাহাটীৰ পৰা কণীখিনি মগাই অনা হয়। এইখিনিয়ে বৰমুগা কণী হয়। এইদৰেই ফাৰ্মসমূহলৈ পাৰ্চেল কৰি পঠাই দিয়ে আৰু এই কণীবিলাক এই সৰু সৰু খালৈটিত ভৰাই লোৱা হৈছে। ভৰাই লৈ এই ওপৰত ওলমাই থোৱা হ'ব। কিছুদিনৰ পিছত এই কণীবিলাকৰ পৰা সৰু সৰু পলু জগিব। জগাৰ পিছত এই টুকুৰিটোত গছত ওলমাই দিয়া হ'ব আৰু গছত ওলমাই দিয়াৰ লগে লগে পলুবিলাক ওপৰলৈ উঠি যাব। নমস্কাৰ বন্ধুসকল, জন আছাম নতুন ভিডিঅ'টিলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকলৈ আজি এটি মই সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। যিসকলে আমাৰ গাভৰুৱে মুগা মেখেলা পিন্ধি বিহুত নাচিবলৈ ওলাই যায় আৰু যি মুগা মেখেলাৰ আমাৰ অসমৰ এটা জাতীয় সাজপাৰ, এটা সন্মান আছে, সেইসকলৰ গাভৰুলৈ মই এটা সুন্দৰ ভিডিঅ' আগবঢ়াইছোঁ। এই মুগা মেখেলাবিলাক ক'ৰ পৰা তৈয়াৰী হয় আপোনালোকক মই একদম প্ৰথমৰ পৰা কলিৰ পৰা একদম মই আপোনালোকক বুঢ়ালৈকে মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই যাওক আৰু ভিডিঅ'টি প্ৰথমৰ পৰা শেষ মুহূৰ্তলৈকে চাব। মোৰ ভিডিঅ'টি যদি ভাল লাগে লাইক কমেণ্ট, চেনেলটিলৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন ভিডিঅ' আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। এই বৰমুগাৰ পলুৰ পৰা আপোনালোকক মই দেখাম। একেবাৰে পলুৰ ডাঙৰ হোৱা 1, 2, 3 ওলাব আৰু যেতিয়া পকিব, পকাৰ পৰা আপোনালোকক মই জালিলৈকে মই কেনেকৈ মুগা বান্ধে সম্পূৰ্ণ মই আপোনাক মুগাটোলৈকে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। ইয়াত চাওক, এইটোত দেখিছে নহয়, ইয়াতে কণী আছে। কণীৰ পৰা ইয়াত মানে মুগাৰ পলুবিলাক ওলাইছে। ওলাই এতিয়া এই গছেদি ওপৰলৈ গুচি যাব। ওপৰলৈ মেলিবৰ কাৰণে প্ৰায় গছতে এনেকৈ দিছে। চব আমাৰ ইয়াৰ বহুত দাদাহঁতে ভাইটিহঁতে মুগা লগাই আছে। আজিৰ পৰা ষ্টাৰ্ট কৰিছে। অসমীয়াৰ জাতীয় সাজপাৰযোৰ বহুত সন্মান আছে। এই ভমকা ফুলীয়া মুগা মেখেলাযোৰ পিন্ধি নাচনীয়ে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। আমাৰ বিশ্বৰ দৰবাৰত জিলিকি উঠিছে আমাৰ মুগা মেখেলাযোৰ। চব এইবিলাকেই ইয়াৰ পৰাই হয়। এইবিলাক পলু দিছে। এই পলুবিলাক ওপৰলৈ উঠিব আৰু 1, 2, 3 ওলাব। ওলাই পকিবগৈ। পকি আকৌ তাত ধৰি আনি আকৌ জালিত দিব। জালিত দিয়াৰ পিছত যেতিয়া মুগাটো হ'ব, লেটা বান্ধিব, তাৰ পৰা কি কৰিব, ইয়াৰ সূতাটো কাটি আকৌ ইয়াত মুগা মেখেলা তৈয়াৰ কৰিব। তেনেকৈ ধৰণে আমাৰ অসমীয়া সাজপাৰ মুগা মেখেলাযোৰ তৈয়াৰ কৰা হয়। আমাৰ অসমীয়া যুৱক যুৱতীসকলে নিবনুৱা হৈ আছে। আপোনালোকে মুগা খেতি কৰক। মুগা খেতিত কথাতে কয় বোলে আহু খেতি আহুকাল, মুগা খেতি কপাল ভাল। যদি আপোনাৰ মুগা খেতি যদি কপাল ফুলে তেতিয়াহ'লে আপোনাৰ লাখ লাখ টকা দুমাহতে আপোনালোকে ইনকম কৰিব পাৰিব। গতিকে বহুত এটা সুন্দৰ এই খেতি হয়। গতিকে আপোনালোকে নিশ্চয় জানে যে মুগা খেতি কেৱল বৃদ্ধসকলে পোহে তেনে নহয়। আজিকালি উঠি অহা যুৱ যুৱতীও যদি নিবনুৱা হৈছে, এই খেতি আপুনি কৰিব পাৰে। আহু খেতি যদি আপুনি কৰে, আপুনি বন নিয়াব লাগিব, হাল বাব লাগিব, কিমান এটা যতন কৰিব লাগে। কিন্তু মুগা খেতি দুমাহতে আপোনাৰ যদি ফলিয়ায়। কণীখিনি ফুটি পলু ওলালে এতিয়া গছত দিয়া হৈছে। এয়া চাওক, এইটোক চাই ওলোৱা বুলি কোৱা হয়। এয়া দেখিছে নহয়, হাজাৰ হাজাৰ পলু ওলালে ওপৰত উঠি গৈছে। এতিয়া আপোনালোকে চাওক, দেখিছে নহয়, দাদা বৌহঁতে তলত পৰি থকাবিলাক ওপৰত বুটলি দিছে। বতাহত কিছুমান তলত সৰি পৰে, গতিকে তলত চাই ওপৰত বুটলি দিছে। ইয়াত চাওক, ইয়াত প্ৰায় 2 কেজিতকৈ বেছি হ'ব। ইয়াত কণী, ইয়াত পলু লগোৱা হৈছে। আজি আহি মই পুনৰ মুগা চুমনি বাৰীখনত উপস্থিত হৈছোঁহি। আগৰখিনি যেনেকৈ দেখাই গৈছিলোঁ আপোনালোকক, মুগাখিনি 1, 2 ওলাই গ'ল। এতিয়া 3 ওলাইছে। গতিকে মই 3 এই মুগাখিনি আপোনালোকক মই দেখাম। গছত আছে, এয়া চাওক, 1, 2 ওলাই গ'ল। এতিয়া 3ত ইমানটোহেঁতে হয়। আহিছে, ৰ'দ দিছে যে ওপৰৰ পৰা এতিয়া নামি আহিছে। নামি আহি পুনৰ উঠি যাব ওপৰলৈ। এই মুগা খেতি কৰিবলৈ হ'লে বহুত সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনালোকে জানেনে, এই মুগা খেতি কৰিবলৈ হ'লে প্ৰথমতে গছবিলাক লগোৱাৰ আগতে ওপৰত আমলৰি বা আছে নেকি তাকো চাব লাগিব। কিবা যদি শুকান ডাল চাল আছে তাকো ভাঙি পেলাব লাগিব। কাৰণ যদি এই শুকান ডালবিলাকত যদি মুগাবিলাক উঠি যায়, বতাহ দিলে ভাগি পৰিলে তলত পৰিবহি পাৰে। আৰু আমলৰিবিলাকতো যিমান আছে চব ভাঙি পেলাব লাগিব, নহ'লে আমলৰিবিলাকে চব সৰুতে বাঁহলৈ লৈ গুচি যাব পাৰে। এই মুগা খেতি কৰিবলৈ হ'লে বহুত নিয়ম নীতিৰে মানি চলিব লাগিব। গা পা ধুই সদায় মানে নীতি নিয়ম কৰিব লাগিব। ইয়াত ধূপ ধূনা জ্বলাব লাগিব। দেও লগা বস্তু হয়। ই যদি নহয় বোলে মানুহে আহু খেতি আহুকাল, মুগা খেতি কপাল ভাল, যদি আপোনাৰ
এই মুগা খেতি ফলিয়াই কিন্তু আপুনি হয়তো বহুত লাভালাংশ পাব পাৰে। ইয়াত এখনত 1000 থাকে। এখন মুগাৰ দাম কমচে কম 2500-3000 হ'ব। এয়া চাওক এতিয়া এই 3 ওলাইছে, ইয়াৰ পিছত 4 ওলাব। 4 ওলোৱাৰ পিছত লাহেকৈ পকিবলৈ আৰম্ভ কৰিব আৰু কমচে কম 10-12 দিনৰ ভিতৰত সম্পূৰ্ণ পকি শেষ হৈ যাব। এয়া চাওক চাওক, মুগা খাবলৈ চৰাই আহিছে, গতিকে মুগা পালকে ধেনুৰে চৰাইজনী খেদোৱাৰ ব্যৱস্থা কৰিছে। এয়া চাওক, ধেনি গুটি মাৰি চৰাইজনীক খেদাৱাৰ ব্যৱস্থা কৰিছে। এইয়া চাওক, এই গুটি দিয়ে চৰাই খেদোৱা হয়, ইয়াৰ মাটিৰ পৰা তৈয়াৰ কৰা হয় এই গুটি। এতিয়া এই গছজোপাত দেখিছে নহয়, ইয়াত পাত খাই সম্পূৰ্ণ খতম কৰি দিছে। গতিকে মুগা পালকে ইয়াৰ পৰা বেলেগ জেগালৈ স্থানান্তৰ কৰিছে, বেলেগ পাত থকা গছলৈ লৈ গৈছে। এতিয়া এয়া ওলমাই দিয়া হৈছে এই চালনীত। এতিয়া এই চালনীৰ পৰা ওপৰলৈ উঠি যাব। এয়া দেখিছেনে, মুগাই পাত খাই আছে। এয়া চাওক চাওক, এতিয়া সম্পূৰ্ণ উঠি গৈছে। কিমান সুন্দৰ চাওকচোন, চুমনিখন চাফ চিকুণ। আৰু এয়া মুগা পালকে ধৰি আছে। এই গছজোপাটো পাত খাই শেষ হৈ গৈছে, গতিকে মুগা পালকে অন্য এজোপা গছলৈ লৈ গৈছে। এই নীলা ৰঙৰ পলিথিনখন কেলৈ দিয়া হয় আপোনালোকে জানেনে? পলুখিনি যেন সোনকালে তললৈ নামি আহিব নোৱাৰে, সেইটো কাৰণে এই পলিথিনখন দিয়া হয়। কাৰণ পিছল যে বস্তুটো তেওঁলোকে নামি আহিব নোৱাৰে। এইটো দেখিছে নহয় আপোনালোকে, কিছুমানত এই মাখিয়ে বিন্ধি দিছে। চাওক, এইটো দেখিছে নহয়, মাখিয়ে কিছুমানে বিন্ধি দিছে, কিন্তু বহুত সাৱধান। জুইকুৰা কিয় জ্বলাইছে জানেনে? এই ধোঁৱা দিয়াৰ কাৰণে মাখিবিলাক ইয়াৰ পৰা আঁতৰি যাবৰ কাৰণে। এই চুমনি ফাৰ্মখন কিমান চাফ চিকুণ চাওকচোন। কেতিয়াবা যদি আপোনালোকে ইচ্ছা কৰে, এই ডিগবৈ অঞ্চলৰ টিংৰাইত মুগাৰ ফাৰ্ম আছে, আহিবচোন পুহিবলৈ। আজি মই তৃতীয় দিনত এই চুমনি বাৰীত উপস্থিত হৈছোঁহি। আজি 3 দিনমান হ'ল পকা। এতিয়া মই আহিছোঁ, আপোনালোক পকা মুগা কেনেকৈ ধৰিব লাগে মই দেখাম। এই চালনীত থকা মুগাখিনি চাওকচোন, এইখিনি জ্বলন কৰি আছে। গধূলি হোৱাৰ লগে লগেই এই মুগাখিনি পকিবলৈ আৰম্ভ হৈ যাব। আৰু এই বাইদেউহঁতে ৰখি আছে, মুগাখিনি পকিলেই ধৰি লৈ যাব। আৰু কিছুমান কেঁচা মুগাও আছে, এই কেঁচা মুগাবিলাক ইয়াৰ পৰা আঁতৰাই দিছে। আৰম্ভ হৈছে পকা, আৰু খুব বেছি 1 ঘণ্টাৰ ভিতৰত পকা আহি শেষ হৈ যাব পাৰে। ইতিমধ্যে পকা আৰম্ভ হৈ গ'ল, গতিকে ময়ো অলপ পকা মুগা ধৰি সহায় কৰি দিছোঁ। আৰু এয়া মুগা পালকে ধৰি আছে মুগা, আপোনালোকে চাই যাওকচোন বাৰু। দেখিছে নহয়, এতিয়া বহুত ধৰা হৈ গ'ল। এইবিলাক চাওক, আপোনালোকে বহুত ধৰা হৈ গ'ল। এতিয়া এই মুগাখিনি এই নতুনকৈ অনা জালিকেইটাত দি এয়া চাওক দি দিছে মুগা পালকে। এইদৰেই জালিত দিয়া হয়। আৰু জালিত দিয়াৰ পিছত বাঁহ বান্ধে। বাঁহ বন্ধা মই দৃশ্যটো আপোনালোকক মই দেখাম। চাওক, আগৰ হয় এইটো। এইদৰেই বাঁহ বান্ধে। বাঁহ বন্ধাৰ পিছত কিছুদিনৰ পিছত যেতিয়া সূতা বান্ধি শেষ হৈ যাব, তাৰপিছত ইয়াৰ পৰা এৰুৱাব লাগিব। এইবিলাক চাওক এৰুৱা হ'ল, এইবিলাক চাওকচোন, এনেকৈ ধৰণে এৰুৱাব লাগিব। প্ৰিয় বন্ধুসকল, মোৰ পৰৱৰ্তী ভিডিঅ' এজন অভিজ্ঞ মুগা পালক, তেওঁৰ পৰা পৰামৰ্শ লোৱাৰ এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টি চাবচোন আপোনালোকে।